বিগত 70 বছৰে সাঁওতাল জনগোষ্ঠী অধিকাৰৰ পৰা বঞ্চিত হৈছে না কলা গোষ্ঠীৰ অধিকাৰ পাইছে না ভাষাৰ অধিকাৰ পাইছে না জনজাতিকৰণৰ অধিকাৰ পাইছে चिरां जिल्ला सान्थालि स्टुडेन्ट इउनियनआ दिनै गावसोरनि मोननांगौ दाबिखौ लानानै बाइक रेलि खालामदों बिथांमोना फोरमायनाय बायदिब्ला बिथांमोनखौ साहा बागानाव थाग्राफोरजोंसो ज' मोनथाय होआदोंमोन नाथाय सावथालि स्टुडेन्ट इउनियननि सेन्ट्रेल आफादगिरिया बुंथियो बिथांमोन साहा बागानाव थाग्राजों जेबो सोमोन्दो गैया आरो राव हारिमु जेबो मिलाया बेखायनो साहा बागाननि मोनथायखौ जेबो नाङा आरो आलादा मोनथाय होनांगौ होनना दाबी खालायो এই খিলঞ্জীয়া সাঁওতালসকলক বুজাব বিচাৰে যদি অসম চৰকাৰে আমাৰ নামটো নিষেধ কৰাৰ ষড়যন্ত্ৰ কৰিছে যদি অসম চৰকাৰে জনজাতিকৰণ প্ৰদান নকৰি এই জনগোষ্ঠীক যদি চাহ জনগোষ্ঠীৰ লগত সাঙুৰি ল'ব বিচাৰিছে এতিয়া 70 বছৰে শুই থকা সাঁওতাল কিন্তু জাগি আহিছে আৰু নিজৰ অধিকাৰৰ প্ৰাপ্যৰ কথা ক'ব পৰা হৈছে আজিৰ ৰাজপথলৈকে ওলাই আহিছে কাইলৈ দিছপুৰলৈকে যাব তাৰ পৰহি দিনা আপোনাৰ দিল্লীলৈকে যাব ইয়াৰ ভয়ংকৰ পৰিস্থিতিৰ কাৰণে অসম চৰকাৰে মুখামুখি কৰিব লাগিব আজি সদৌ চৌতাল ছাত্ৰ সন্থাই বৃহত্তৰ অসমখনত এক গণ সংগ্ৰাম ষ্টাৰ্ট কৰিছোঁ আৰু এই গণ সংগ্ৰামে বৰ্তমান সময়ত আমি পঞ্চম দফীয়া আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আজি চিৰাং জিলাৰ অকল নহয় আজি ওদালগুৰি আৰু চিৰাং জিলাত আজি বাইক ৰেলী কাৰ্যসূচী লোৱা হৈছে আৰু এই বাইক ৰেলী কাৰ্যসূচী দি আমি আজি বৰ্তমান সময়ত অসম চৰকাৰক জনাব বিচাৰিছোঁ যে ইয়াত অসমত থকা খিলঞ্জীয়া সাঁওতালসকল অসমত থকা ভূমিপুত্ৰ সাঁওতালসকলক 70 বছৰে গোলামৰ নিচিনা আৰু সাঁওতাল জনগোষ্ঠীৰ যি জন্মগত অধিকাৰ সেই জন্মগত অধিকাৰৰ পৰা সাঁওতাল জনগোষ্ঠীক বঞ্চিত কৰাৰ কটিল ৰাজনীতি অসম চৰকাৰে কৰি আছে আমি বাৰংবাৰ অসম চৰকাৰক দাবী জনাই আহিছোঁ যে অসমৰ খিলঞ্জীয়া সাঁওতালসকলক জনজাতি প্ৰদান কৰক সাঁওতালসকলক কোনোদিনেই চাহ জনগোষ্ঠীৰ লগত তুলনা কৰি সাঁওতাল জনগোষ্ঠীৰ যি জন্মগত জনজাতিকৰণৰ অধিকাৰ ভূমিৰ অধিকাৰ ভাষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ চেষ্টা নকৰিব অসম চৰকাৰে কিন্তু সাঁওতাল জনগোষ্ঠীক ৰাজনীতিকত সাঙুৰি লৈ যি জনগোষ্ঠীৰ সংগ্ৰাম সেই সংগ্ৰামখনক কিন্তু মহিবুৰ কৰিবৰ কাৰণে প্ৰয়াস কৰিছে আপোনালোকে জানে মাৰ্চৰ 15 তাৰিখে অসম চৰকাৰে অসম জনজাতীয় জাতীয় সন্মিলনীক দায়িত্ব দি সাঁওতাল জনগোষ্ঠীক বনিয়াৰ হাতত গতাই দি সেই জনগোষ্ঠীয়ে সাঁওতালসকলক জাতিগত প্ৰমাণপত্ৰ দিয়াৰ এক দায়িত্ব অৰ্পণ কৰিছে আমি ইয়াক ধিক্কাৰ জনাইছোঁ আৰু অসম চৰকাৰক সকীয়নি প্ৰদান কৰিছোঁ যদিহে অসম চৰকাৰে চাহ জনজাতীয় জাতীয় সন্মিলনীক জাতিগত প্ৰমাণপত্ৰ দিয়াৰ অধিকাৰ দিয়ে তেতিয়াহ'লে তাৰ পৰিণতিত যদি অসমত সাঁওতাল জনগোষ্ঠীৰ মাজত কিবা এটা যদি পৰিস্থিতিৰ সৃষ্টি হয় সেই পৰিস্থিতিৰ কিন্তু দায়িত্ব অসম চৰকাৰে ল'ব লাগিব আৰু সেই পৰিস্থিতিৰ দায়িত্ব কিন্তু চাহ জনজাতীয় সন্মিলনীয়ে ল'ব লাগিব কাৰণ সাঁওতাল ছাত্ৰ সন্থাই জন্মলগ্নৰ পৰাই কৈ আহিছোঁ যে সাঁওতাল জনগোষ্ঠীৰ কলা কৃষ্টি সংস্কৃতি সাহিত্য থকা সত্ত্বেও বৰ্তমানে সাঁওতাল জনগোষ্ঠীক কোনো চাহ গছৰ লগত তুলনা কৰি লাভ নাই কাৰণ কোনোবাই নিজৰ জীৱনটোক সংগ্ৰাম কৰিবৰ কাৰণে জীৱন যাপন কৰিবৰ কাৰণে চাহ গছত হাজিৰা কৰি বা বাগানত থাকি সেই উপাৰ্জনৰ পথ এটাক যদি অসম চৰকাৰে তাক জনগোষ্ঠীৰ নামেৰে নামাকৰণ কৰি জনগোষ্ঠীটোৰ যি আত্মপৰিচয় সেই আত্মপৰিচয় যদি নিষেধ কৰিব চেষ্টা কৰিছে তেতিয়াহ'লে অনাগত দিনত এই ক্ষুদ্ৰ জনগোষ্ঠীয়ে সজাগ হৈছে সচেতন হৈছে আৰু নিজৰ আত্মপৰিচয় আৰু নিজৰ স্বাভিমানৰ কাৰণে যিকোনো পৰ্যায়লৈকে সংগ্ৰাম গঢ়ি তুলিবৰ কাৰণে আজি সদৌ চৌতাল ছাত্ৰ সন্থাই প্ৰস্তুত হৈ আছে আমি অসম চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ সাঁওতাল জনগোষ্ঠীৰ দল সংগঠনসমূহৰ লগত আলোচনা কৰিবৰ কাৰণে অসম চৰকাৰে এটা দ্বিপাক্ষিক মিটিং মাতক আমি সাঁওতাল ছাত্ৰ হিচাপে সাঁওতাল জনগোষ্ঠীৰ দল সংগঠন হিচাপে তাত উপস্থিত থাকিম আৰু জনগোষ্ঠীটোৰ যিখিনি দাবী আমি জন্মলগ্নৰ পৰাই কৈ আহিছোঁ যে সাঁওতাল জনগোষ্ঠীক সুবিধা দিয়াৰ চেষ্টা নকৰিব সাঁওতাল জনগোষ্ঠীৰ অধিকাৰ প্ৰদান কৰক কাৰণ বিগত 70 বছৰে সাঁওতাল জনগোষ্ঠী অধিকাৰৰ পৰা বঞ্চিত হৈছে না কলা গোষ্ঠীৰ অধিকাৰ পাইছে না ভাষাৰ অধিকাৰ পাইছে না জনজাতিকৰণৰ অধিকাৰ পাইছে অসম চৰকাৰে সময় থাকোঁতে জনগোষ্ঠীটোৰ সুবিধা নিদি জনগোষ্ঠীটোক জনজাতিকৰণ শিক্ষাৰ অধিকাৰ ভূমিৰ অধিকাৰ আৰু এই জনগোষ্ঠীটোক উত্তৰণৰ কথা চিন্তা কৰক বিষয়বস্তুটো এতিয়া চাওক অসম চৰকাৰৰ বিধানসভাত মজিয়াত পাছ হোৱা বিষয়বস্তু যেতিয়ালৈকে অসম চৰকাৰে হত ইচ্ছা নকৰে তেতিয়ালৈকে কিন্তু এই সমস্যাটো সমাধান নহয় কাৰণ অসম চৰকাৰেহে
চাওতাল জনগোষ্ঠীৰ নিচিনা বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ খিলঞ্জীয়া জনগোষ্ঠীসকলক চাহ জনগোষ্ঠীৰ লগত সাঙুৰি ল'ব বিচাৰিছে আৰু ইতিমধ্যে সাঙুৰি লৈছে। আমি এইখিনি সময়ত স্পষ্টকৈ ক'ব বিচাৰিছোঁ, বিগত বছৰসমূহত চাওতাল জনগোষ্ঠীক চাহ জনগোষ্ঠীৰ নামত স্কলাৰশ্বিপৰ নামত অহা নাছিলে। এতিয়া আপোনালোকে জানে গুণোৎসৱ হ'বলৈ ওলাইছে আৰু গুণোৎসৱতো স্পষ্টভাৱে লিখি দিছে চাহ জনগোষ্ঠী বসতি অঞ্চলত। তাৰমানে কাক বুজাব বিচাৰিছে? এই খিলঞ্জীয়া চাওতালসকলক বুজাব বিচাৰে। যদি অসম চৰকাৰে আমাৰ নামটো নিষেধ কৰাৰ ষড়যন্ত্ৰ কৰিছে, যদি অসম চৰকাৰে জনজাতিকৰণ প্ৰদান নকৰি এই জনগোষ্ঠীক যদি চাহ জনগোষ্ঠীৰ লগত সাঙুৰি ল'ব বিচাৰিছে, এতিয়া 70 বছৰে শুই থকা চাওতাল কিন্তু জাগি আহিছে আৰু নিজৰ অধিকাৰৰ প্ৰাপ্যৰ কথা ক'ব পৰা হৈছে। আজিৰ ৰাজপথলৈকে ওলাই আহিছে, কাইলৈ দিছপুৰলৈকে যাব, তাৰ পৰহি দিনা আপোনাৰ দিল্লীলৈকে যাব। ইয়াৰ ভয়ংকৰ পৰিস্থিতিৰ কাৰণে আপুনি অসম চৰকাৰে মুখামুখি কৰিব লাগিব। সদৌ চাওতাল ছাত্ৰ সন্থাই বিগত দিনত চাওতাল জনগোষ্ঠী যিমান দল সংগঠন আছিল তেখেতসকলৰ লগত আলাপ আলোচনাত নাছিলোঁ, কিন্তু বৰ্তমান সময়ত যিটো স্বাভিমানৰ সংগ্ৰাম, যি আত্মপৰিচয়ৰ সংগ্ৰামৰ কথা আহি পৰিছে, তাৰ লগে লগে আমি 12টাকৈ সংগঠন একত্ৰিত হৈ এটা মঞ্চ গঠন কৰিলোঁ আৰু সেই মঞ্চই স্পষ্টভাৱে কৈ দিছে যে চাওতালসকলক যদি জাতিগত প্ৰমাণ পত্ৰ দিব লগা হয় চাওতাল হিচাপে দিব লাগিব। কোনো বনিয়াৰ হাতত গতাই দি চাওতাল জনগোষ্ঠীয়ে জাতিগত প্ৰমাণ পত্ৰ নলয়, এই কথা আমি স্পষ্ট কৰি দিছোঁ। দ্বিতীয় কথা হ'ল এই যে চাওতাল জনগোষ্ঠীক প্ৰতাৰণা কৰা হৈছে, প্ৰবঞ্চনা কৰা হৈছে আৰু অধিকাৰৰ পৰা যে নিষেধ কৰাৰ ষড়যন্ত্ৰ অসম চৰকাৰে ৰচিছে, এই বাৰ্তা কিন্তু আমি দিল্লীলৈ লৈ যোৱাৰ কাৰণে এটা সম্পূৰ্ণ প্ৰক্ৰিয়া আৰু পৰিকল্পনা আমি প্ৰস্তুত কৰি ৰাখিছোঁ। আৰু অনাগত দিনত যদি অসম চৰকাৰে ইয়াত তিলমানো মান্তি নহয়, তেতিয়াহ'লে আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে চাওতাল ছাত্ৰ সন্থাই ন্যায়ৰ খাতিৰত আমি উচ্চতম ন্যায়ালয়লৈকে যাবলৈ সাজু হৈছোঁ। আৰু তাৰ লগে লগে যিহেতু চাওতাল জনগোষ্ঠী এটা মানৱ জনগোষ্ঠী, এই জনগোষ্ঠীক নৈতিক অধিকাৰ আছে, এই জনগোষ্ঠীৰ স্বাভিমান আছে, এই জনগোষ্ঠীৰ আত্মপৰিচয় আছে আৰু এই আত্মপৰিচয় আৰু স্বাভিমান যদি কোনোবাই নিষেধ কৰিব চেষ্টা কৰে, তেতিয়াহ'লে আমি মানৱ অধিকাৰ পৰ্যায়লৈ এই সংগ্ৰামখিনি আগবঢ়াই লৈ যোৱাৰ কাৰণে ইতিমধ্যেই সদৌ চাওতাল ছাত্ৰ সন্থাৰ নেতৃত্ব